আজি বহু দিনৰ মূৰত আপোনাৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিব লৈছোঁ আৰু এই ভিডিঅ'টো দেখিছে না বস্তুবিলাক কিবা যোগাৰ কৰি ৰাখি আছিলোঁ আৰু ক'বলৈ আমি যাব ওলাইছোঁ ক'লৈ গৈছোঁ কি কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া গম পাব আৰু মই আহি থাকিব পাৰ্ট মই ভিডিঅ' দি থাকিম আপোনালোকে চাব। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ নৱনীতা ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি একেবাৰে ৰাতি ভিডিঅ' কৰিছোঁ। এতিয়া সময় হৈ গ'ল 8টা বাজি গ'ল। আমি যাব ওলাইছোঁ গুৱাহাটী। প্লেনিং তেনেকুৱা হোৱা নাছিলে কিন্তু ঘপককৈ যোৱা কথা কোৱাৰ কাৰণে গধূৰ হৈ গ'ল আৰু যাব লৈছোঁ। এতিয়া আহি পালোঁহি আমি ঘৰতে গাড়ীখন ডিপ'জিট দি ৰাখিম আৰু ট্ৰেইনত যামগৈ। বাকী আপোনালোকক দেখুৱাই থাকিম কেতিয়া ব্লগটো শেষ কৰিম। এতিয়া ইয়াত মাহঁতে অলপ হেঁচা কৰি আছে, ওলাই যাওঁ আৰু এতিয়া দাদাই আমাক থ'বলৈ আহিছে। আমি ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি আহি ষ্টেচন পাই গ'লোহি। দাদাই আমাক থৈ গ'লে আৰু মমনো স্মল মই ৱেইট কৰি আছোঁ। গুড নাইট। গুড মৰ্ণিং সকলোকে। আৰু এতিয়া আমি আহি ৰঙিয়া পালোঁহি। সকলোৱে বহি আমি এনেকৈ কথা পাতি আহিছোঁ আৰু মোনে পুঠাকৈ দিয়া টিফিনটো উলিয়াই খাবলৈ বিচাৰিলে। ইয়াত ৰুটি আৰু গুৰ দি পঠাইছিলে আৰু মই তাৰ লগতে খাই ল'লোঁ আৰু আজি আকৌ গুৱাহাটীৰ ফালে দবাপিটা বৰষুণ। এতিয়া ৰঙিয়াৰ পৰা পাৰ হৈছোঁ। ইমান যে বৰষুণ দিছে নহয়, এতিয়া গুৱাহাটীত কেনেকৈ নামিম ঠিক নাই। আৰু মমোনে লগ পালে লখিমপুৰৰ নেপালে এবাৰ আকৌ খেলা পাইছে, সিও ভাল পাইছে, তেওঁলোকেও ভাল পাইছে। এনেকৈ খেলি খেলি সময়বিলাক পাৰ কৰি দিয়া নিচিনা হৈছে আৰু মুকলি খেলিছে, কিনো খেলিছে আৰু সিহে জানে। খুব ভাল লাগিলে তেওঁলোকক লগ পাই। ইয়াতে আছে তুমি কইলে ওলাবই লাগিব তাৰমানে। আমি আহি গুৱাহাটী পাই গ'লোহি। এতিয়া খাই বৈ ফ্ৰেছ হৈ লৈ আকৌ আমি ওলাইছোঁ। এতিয়া যাম ডক্টৰৰ ওচৰলৈ। গুৱাহাটীলৈ কি কাৰণে আহিলোঁ সেইটো কোৱা হোৱাই নাই। ডক্টৰৰ ওচৰলৈ আহিলোঁ মোৰ দাঁতৰ প্ৰব্লেম দেখাবৰ কাৰণে। সেইটো কাৰণে গৈ চাই লওঁগৈ কি নহয় আপোনালোকৰ পৰা আহি জনাম। এতিয়া আমি আহি পালোঁহি মাজনীৰ ওচৰত। মাজনীক লগ কৰিলোঁ। আজি আমাৰ ডক্টৰৰ ওচৰত একো তেনেকুৱা কাম নহ'ল, দেখুৱালোঁ যদিও বিলাক অকণমান দীঘলীয়া প্ৰচেছ হ'ব। সেইটো কাৰণে মাজনীৰ ওচৰলৈকে গুচি আহিলোঁ। মমনো মাহী ওচৰলৈ যাওঁ কৰি আছিলে আৰু এতিয়া দুয়োটাই আইচক্ৰীম খোৱা ব্যস্ত আৰু তাইও ডিউটিৰ পৰা আহিছে। সেইটো কাৰণে ভাবিলোঁ আইচক্ৰীম আৰু কিবাকিবি লৈ যাম বুলি। আৰু এতিয়া আমাৰ সময়ো হ'ল আৰু তাইক বেছি টাইম দিব আমি ল'ব নোৱাৰোঁ তাইৰ পৰা বেছি টাইম। সেইটো কাৰণে এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া মাজনীক লগ কৰা হৈ গ'ল। আমি এতিয়া যাম ৰুমলৈ। আৰু আমাৰ অকণমানজনী ডাঙৰ হ'ল, একেবাৰে দাঁতকেইটা উলিয়াই কিমান হাঁহি তাই, খুব ফূৰ্তি পাইছে আৰু মমনো বিৰাট ফূৰ্তি পাইছে আৰু খেলিবলৈ পাইছে বাইহঁতৰ দেখিছে নে কেনেকুৱাকৈ হাঁহিব। মানে তাই খুব কেমেৰাৰ প্ৰতি আকৰ্ষণ, খুব জনা হৈ গ'ল চাবলৈ। নাচনী নাচনী এইফালে আহা, এইফালে আহা। অকমানো আকৌ আহাচোন, অকমানি আহাচোন, অকমানি একিলা আহা, একিলা আহা, মোৰ ওচৰলৈ আহা।
মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে আৰু বহুত দিনৰ মূৰত লগ পাইছে তিনিওটাই খুব খেলা ব্যস্ত হৈ গৈছে মোক এবাৰ আকৌ প্ৰেজেণ্ট বনালে মই এনেই প্ৰেজেণ্ট বনি আছোঁ আকৌ মোক বনাই দিছে আৰু ৰাতি এডোখৰলৈকে সিহঁতৰ খেলা শেষ নহয় খেলি খেলি আমাৰ টোপনিও ধৰিছিলে আৰু খাই বৈ আমি সোনকালে শুবলৈ যোগাৰ কৰিলোঁ আৰু আজি আমি ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।